হেল্ল' গাইজ, নতুন তাৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। এয়া ভিডিঅ' কৰিছিলোঁ মই দেওবাৰে কৰিছিলোঁ, কিন্তু আপোনালোকৰ আগত দিব পৰা নাছিলোঁ, এডিট কৰিবলৈ আছিলে। সেই গতিকে এইফালে মই পিঠাখিনি মানে গুলি থৈছিলোঁ দেই, ইডলি পুৰিম বুলি। ষ্টেণ্ডকেইডাল দেখি আপোনালোকে গমেই পাইছে নহয়। এয়া মই দিছিলোঁ তাত গাখীৰ, চেনি, পিঠা সেইখিনিয়ে দিছিলোঁ আৰু বেকিং অকণমান। আৰু ইয়াত নাৰিকল দিব পাৰে, কিন্তু মোৰ নাৰিকল দিবলৈ সময় নহ'ল। সেই গতিকে লৰালৰিকৈ বনোৱা নিচিনা হ'ল। আলহী আহিম বুলি ক'লে, সেই গতিকে দেৰিকৈ ফোন কৰিছে আহিম বুলি। গতিকে আৰু চাহ দিবৰ কাৰণে বুলি ইডলি দুটামানকে বনাম, সেই বুলি বনাব ল'লোঁ। এইফালে মই থলোঁহে, মানে ল'ৰাই মোতকৈ আগতীয়াকৈ আৰু এইফালে কৰিবলৈ লৈ গ'ল, দেখিছে আগবাঢ়ি গ'ল। আৰু এইফালে মই ইয়াৰ প্ৰেছাৰ কুকাৰতে বনালোঁ ইডলি। আৰু মই এইফালে এতিয়া ইডলি বনোৱা হৈ গ'ল আৰু ইমানখিনি বনাই দিলোঁ। আপোনালোকে কেনেদৰে বনাই জনাবচোন, কি কি দিয়ে ইডলি বনাওঁতে হা। এয়া মই আলহী দেখাম বাৰু, দেখুওৱা নাই এতিয়ালৈকে আপোনালোকৰ আগত। এয়া মানে এইটো পটককৈ বনাব পৰা এবিধ পিঠা দেই। আলহী বোলে এয়া আধা ঘণ্টা আগত ফোন কৰিছে, তেতিয়াও বনাব পাৰি আৰু মানে লগে লগে তেনেকুৱা ধৰণৰ পিঠা। এইটোৱে উজু পিঠা বুলি ক'ব পাৰি। মানে তেল পিঠাবিলাক আৰু সানি পুটুকি থাকোঁতে বহুত সময় লাগে, এইটো অকণমান মোৰ উজু নিচিনা লাগে কৰিবলৈ। এইফালে আলহী হয় এগৰাকী, মানে মই আমাৰ ঘৰত সোমাওঁতে ভিডিঅ' কৰিবলৈ নহ'ল, এয়া ৰাস্তাতে ভিডিঅ' কৰিছোঁ। এগৰাকী ভতিজা হয় আৰু মাকহেঁত মানে গাড়ীত গৈছে, আমি দুজনী স্কুটিত। আমি মানে এতিয়া মা ঘৰলৈ গৈছিলোঁ, তাতে আপোনালোকক দেখাম বাৰু। ইফালে আলহী দেই, এই দুগৰাকী হৈছে আমাৰ মাহী বোৱাৰী হয়। মাহী বোৱাৰী, মাহী ল'ৰা দুটা আৰু বোৱাৰী দুজনী আৰু ল'ৰা ছোৱালী এহাল। সিহঁতিকেইটাৰ সৈতে আহিছিলে আমাৰ ঘৰত সোমালে, কিন্তু ল'ৰালৰি হ'ল। এই আমাৰ ঘৰত ভিডিঅ' কৰিব নোৱাৰিলোঁ, এতিয়া নহ'ল সময়। ইয়াৰ মাৰ ঘৰতে ভিডিঅ' কৰিলোঁ আৰু দেখাইছোঁ। এইফালে তেহেঁতি মানে শাক কাটি আছে আৰু মই মানে ৰান্ধনি হ'বলগীয়া হ'লগৈ আৰু বনাবলগীয়া হ'ল। মাৰ ঘৰত যিহেতু অকলে আছিলে, সেই গতিকে মই বনালোঁ ভাত পানীকেইটাই। সিহঁতি শাক বন কাটি দিলে আৰু ইফালে বহি আছিলোঁ, আৰু বহি থাকোঁতে চেলফি দুকপিমানো মাৰি ল'লোঁ। আৰু এইফালে বস্তু এটা দেখাইছোঁ দেই, এই বস্তুটো দেখিছেনে বাৰু? এবিধ মানে কি প্ৰথম খাই পালোঁ সিদিনাখন দেই, প্ৰথম খাই পালোঁ। কিহৰ বাৰু আপোনালোকক কৈ আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈকে সম্পূৰ্ণকৈ, অকণো নকটাকৈ হা। এইবিধ হৈছে কি মতা অমিতা, যে মতা অমিতা ফুল হয়। এয়া মতা অমিতা ফুলবিলাক মানে ছিঙি আনি অকণমান সময় নিমখত থৈ দিব লাগে। নিমখত থোৱাৰ পাছত তেল পিঁয়াজ দি তেনেদৰে ভাজিব লাগে আৰু খাই বহুত ভাল লাগে। ইয়াত দেখিছেনে, ভাজি থোৱাৰ পিছত দেখিবলৈ ইমান সুন্দৰ লাগিছে, ধুনীয়া লাগিছে, কিন্তু খাবলৈ বহুত ভাল লাগিলে। অকণমান তিতিকি লাগে, সিমান তিতিকি নহয় বাৰু। আপোনালোকে খাই পোৱা নাই যদি এবাৰ খাই চাব, তেতিয়া এবাৰ খাই চালে খাওঁ খাওঁ লাগিব। এয়া ভাইটি দুটাক ভাত খাবৰ সময়তে ভিডিঅ' কৰিলে, ভাত খাই মানে উঠিবই হ'ল আৰু লোক দুটা আৰু মা ইয়াৰ ওপৰতে দিলোঁ ডাইনিঙতে খাবলৈ। মা আৰু ভাগিনীৰ সৈতে দুইটি খাইছে, ভাত খাই উঠিবই হ'ল। আৰু মাইকীবোৰে খাইছোঁ, খালোঁ মাইকীখিনিয়ে গোটেইখিনিয়ে। এইফালে আমি মাটিত পকাৰ ওপৰতে বহি ল'লোঁ আৰু গোটেইকেইজনী বহি। আৰু তাৰপিছত দেখিছেনে বাচন বৰ্তন মানে গোটেইখিনি আৰু আছে, আৰু আঁতৰাই ল'বলৈ নহ'ল। আৰু যিখিনি আৰু এয়া তৰকাৰী চৰকাৰী বৰা হৈছিলে, সেইখিনি গোটেইখিনি আৰু লগতে থৈ দিলোঁ। আৰু থৈ এয়া ভাত মানে কি মাংস বনালোঁ। এয়া এতিয়া যাবৰ বাবে আলহী এয়া সাজু হৈছে। মানে সিহঁতি অহা বহুত দেৰি হ'ল আৰু খকাখুন্দাকৈ অহা, খকাখুন্দাকৈ যোৱা, তেনেকুৱা ধৰণৰ হ'ল। আৰু সেই গতিকে ভিডিঅ'বিলাক ভালকৈ কৰিবলৈ সময় নহ'ল, যিহেতু মই এয়া মাৰ ঘৰত মানে ভাত পানীকেইটা বনাবলগীয়া হ'ল। সেই গতিকে খকাখুন্দা হ'ল। আৰু এইফালে আইতাকক মানে নাতিয়েক দুয়োটাই সেৱা কৰি গৈছে যাবৰ সময়ত। ময়ো এওঁলোকৰ লগতে আহিছিলোঁ, আৰু ময়ো এওঁলোকৰ লগতে মানে যাবলৈ সাজু। এইফালে ময়ো ৰেডি হ'লোঁ যাবৰ বাবে। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিল। বাই বাই। ভিডিঅ'টো চবে সকলোকে ধন্যবাদ।